নমস্কাৰ, এই ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আপোনাক ধন্যবাদ। কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ জীৱনৰ গতি সলনিও কৰিব পাৰিব আৰু আপুনি জীৱনত সফলতা আনিবও পাৰিব। কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণকৈ নিশ্চয় চাব। আপোনাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে হতাশ নহ'ব। জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়। এবাৰ নোৱাৰিলে হেজাৰবাৰ চেষ্টা কৰা, নিশ্চয় সফলতা পাবা। মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে তোমাক প্ৰশংসা কৰিব, অহংকাৰত তোমাক সমালোচনা কৰিব আৰু বন্ধুত্ব কৰিব স্বাৰ্থৰ খাতিৰত। সফলতাৰ বাবে ভাগ্য নহয়, নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰখা উচিত। সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলেই এদিন নহয় এদিন পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা, তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰিবৰ চেষ্টা কৰা। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হৈ পৰিব। সুখৰ সময়ত মানুহৰ প্ৰয়োজন নহয়, কিন্তু বিপদৰ সময়তহে মানুহৰ প্ৰয়োজন হয়। যিয়ে বিপদৰ সময়ত থাকে তেওঁহে আচল বন্ধু। জীৱনত দুজন বন্ধু লাগে, এজন কৃষ্ণৰ দৰে যি বন্ধুৰ জয় নিশ্চিত কৰে আৰু আনজন কৰ্ণৰ দৰে যি পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে। কোনোবাই মনত আঘাত কৰিলে দুখ নকৰিব, পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিবা, কাৰণ আঘাতবোৰে অভিজ্ঞতা দিয়ে।